এটা কথা কিন্তু সঁচা দেই, যদি এপাহ ফুলেৰে মালা নহয়, এজোপা গছেৰে বাগান নহয়, এজনী গাৰ্লফ্ৰেণ্ডেৰে কেনেকৈ প্ৰেম হ'ব পাৰে কওকচোন আপোনালোকে। জীৱনত দুজন মানুহক সদায় মনত ৰাখিবা, এজন হ'ল ব্যস্ত মানুহ আৰু আনজন হ'ল অহংকাৰী মানুহ। ব্যস্ত মানুহজনে তোমাৰ সময়তহে মনত পেলাব আৰু অহংকাৰী মানুহজনে তোমাৰ প্ৰয়োজনতহে মনত পেলাব। খালী পকেট দেখি যিজনী তোমাৰ লগত থাকিব ন, মা কচম কৈছোঁ, সেইজনীহে তোমাৰ পত্নী হোৱা যোগ্য। দূৰৰ পৰা সঁচা ভাল পোৱা নাথাকিলে কাকো আই লাভ ইউ বুলি নক'বা, কাৰণ সেইটো এটা 3টা আখৰে নহয়, জীৱনৰ পাছপৰ্ট। এটা কথা সদায় মনত ৰাখিবা, মা দেউতাক কেতিয়াও বেয়াকৈ নক'বা। যি মা দেউতাই ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি পৃথিৱীখন দেখুৱালে, আৰু যদি সেই মা দেউতাকে আমি বেয়াকৈ কওঁ আৰু যদি সন্মান নকৰোঁ, মা দেউতাৰ মনত কিমান কষ্ট পাব এবাৰ ভাবি চাইছানে? আজিকালি ন, এইজনী মোৰ গাৰ্লফ্ৰেণ্ড, সেইজনী তোৰ গাৰ্লফ্ৰেণ্ড, এইবিলাক কৈ লাভ নাই। চব পঞ্চায়তৰ ঘৰৰ ভাল, থাকোঁতে তোমাৰ নামতে থাকিব, বেলেগে টেণ্টাটো পেলাই লৈ যাব। জীৱন সংগী হিচাপে তেওঁকে বিচাৰোঁ, যাৰ ওচৰত 1000টা অপশ্যন থকাৰ পাছতো তেওঁ একমাত্ৰ চইচ মই হ'ম। গাত ফৰিং পৰিলে প্ৰেম হয় আৰু পখিলা পৰিলে বিবাহ হয়। মোৰ গাতটো এতিয়া মহ পৰিছে, কি হ'ব কওকচোন গাইজ কমেণ্ট কৰি। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে এৰি দিবা, কিন্তু খন্তেকীয়া মৰম দেখাই খেল নেখেলিবা। এটা কথা সকলোকে কওঁ, এই ভাল পালোঁ বুলি ইমান লেবেলি নুফুৰিবা। কিয় জানা, তুমি যাক নিজতকৈ বেছি ভাল পোৱা ন, তেওঁ আনক ছিংগুল বুলিয়ে পৰিচয় দিয়ে।